জাতি মাটি ভেটিৰ চৰকাৰৰ উন্নয়নৰ ফলস্বৰূপ এই দৃশ্য ধুবুৰী জিলাৰ সোণাহাট আৰু মোৱামাৰী সংযোগী বাঁহৰ দলং। ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং। চৰকাৰক বাৰম্বাৰ নিবেদন কৰাৰ পিছতো এই ঠাইত এখন পকী দলং নিৰ্মাণ কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে, যাৰ ফলত বিটিএডিৰ পৰ্বতঝৰা মহকুমাৰ অন্তৰ্গত জলডোবা ভিচিডিচিৰ মোৱামাৰী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এই বাঁহৰ দলং। এই দলংখনেৰে দৈনিক শ শ গঞা ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। দলংখনে ধুবুৰী জিলাৰ পাগলাহাট, সোণাহাট, প্ৰতাপগঞ্জ, আনহাতে বিটিএডিৰ বাঁছবাৰী আৰু ৰূপসীক সংযোগ কৰিছে। আপোনালোকে চাই আছে টাইমছ অৱ ধুবুৰী, আৰু এয়া হৈছে ধুবুৰী জিলাৰ সোণাহাট আৰু মোৱামাৰী সংযোগী বাঁহৰ দলং। ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এইখন বাঁহৰ দলং। চৰকাৰক বাৰম্বাৰ ৰাইজে অনুৰোধ কৰাৰ পিছতো চৰকাৰে কিন্তু ৰাইজৰ কথাত কাণসাৰ নিদিলে, যাৰ ফলত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এই বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনেৰে দৈনিক শ শ গঞা ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। দলংখনে ধুবুৰী জিলাৰ পাগলাহাট, সোণাহাট, প্ৰতাপগঞ্জ, আনহাতে বিটিএডিৰ বাঁছবাৰী আৰু ৰূপসীক সংযোগ কৰিছে। আপোনালোকে চাই আছে টাইমছ অৱ ধুবুৰী, আৰু এয়া হৈছে ধুবুৰী জিলাৰ সোণাহাট আৰু বিটিএডিৰ মোৱামাৰী সংযোগী বাঁহৰ দলং। টকা দি আপোনালোকে নিৰ্মাণ কৰি আছে? এইটো আমাৰ নিজৰ ফাণ্ডৰ পৰা আমি নিৰ্মাণ কৰি আছোঁ। আমাৰ ৰাইজৰে পৰা বনাই আছোঁ, আমি নিজে গাঁঠিৰ ধনে দি। আকৌ নিজৰে বাঁহ উঠাইছোঁ আমি। কোনোবা ঘৰত বাঁহ আছে 5জোপা 10জোপা কৰি বাঁহ লৈছোঁ, লৈ কেনে আমি ৰাইজে মিলি সকলোৱে মিলি জুলি নিজেই বনাই আছোঁ নিজৰ গাঁঠিৰ ধনে দি। ইয়াত কোনো MLA বা মন্ত্ৰী আমাক সহায় কৰা নাই, আৰু পিছলৈ যাতে কৰে বুলি আমি আশা ৰাখিছোঁ। প্ৰত্যেক বছৰে এনেকুৱা বনাব লাগে বাঁহ নাহিলে। এইখন আমি এতিয়া ধৰক চৰকাৰক এনেকুৱা ধৰণে আবেদন এটা কৰিব বিচাৰিছোঁ, যাতে আমাৰ প্ৰতি বছৰে বনাব লাগে। বানপানীৰ সময়ত আকৌ খৰালি ছিজন আহিলেও তেনেকুৱাই পাৰ হ'ব লাগে। পানীটো থাকেই নদীত, প্ৰত্যেক বছৰে বনাব লাগে বানৰ আগে আগে। সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ চৰকাৰক জনাম যাতে আমাৰ পকী দলং কৰি দিয়ে। পকী দলং কৰিলে আৰু দ্বিতীয়বাৰ তেনেকুৱা আমাৰ কষ্ট ভুগিব নালাগে। আকৌ এইটো এটা সংযোগী পথ, বাঁছবাৰী গোলগঞ্জ সংযোগী পথ। আকৌ ৰূপসী এয়াৰপৰ্টলৈ যাবলৈ আপোনাৰ পথটো সুচল হ'ব এই ব্ৰিজখন হ'লে। তো গতিকে আমি ৰাইজে মিলি এইটোৱে চৰকাৰক জনাব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ দলংখন অতি শীঘ্ৰে পকী দলং হ'ব লাগে।